খবৰ আপোনালোকৰ? আজি যিহেতু দেওবাৰ, গতিকে আজি দেওবাৰ কাৰণে সকলোৱে স্কুল কলেজ যিহেতু বন্ধ আৰু বন্ধৰ কাৰণে মানে সকলোৱে মানে আমাৰ ওচৰতে মাছ দিছে পথাৰত। গতিকে ব'লক আপোনালোকক দেখাই যাম ভিডিঅ'ত কিমান মাছ পায় চাম আৰু মাছ ধৰা পাত্ৰাখিনি আপোনালোকক দেখাম, হ'ব দেই। আপোনালোকে নাহাঁহিব মাছ ধৰা পাত্ৰাখিনি দেখি। সেয়া এতিয়া চবে মাছ ধৰাত ব্যস্ত হৈ আছে। মই নামা নাই যিহেতু বিভিন্ন এটা কাৰণত, গতিকে মই ভিডিঅ'কে বনাই আছোঁ আৰু আপোনালোকক দেখাই যাম দেই কিমান মাছ পায়। আৰু মানে মাছ খোৱাৰ দূৰৰে কথা, সিহঁতৰ কাজিয়াহে বেছি সিহঁতৰ। সেয়া এয়া মানে তাহাঁতৰ কাজিয়াহে বেছি। আৰু তন্ময় এইফালে আহা, কেনেকুৱা লাগিছে মাছ ধৰি? ভাল লাগিছে। গতিকে চাই থাকক আৰু ভিডিঅ'টো। দীপন দেখাইছো, চবকে দেখাইছো। এইটো লোকেশ্যন আমাৰ, চাওকচোন কিমান ধুনীয়া বাগানত, মানে পথাৰত বাগানো আছে, পথাৰো আছে দুটা। গতিকে চাই থাকক কিমান মাছ পায়, মই দেখাম আপোনালোকক দেই। মাছ ধৰিছে দীপন, কিয় এটা কৈ দিয়া, মই ব্লগ বনাইছো। মিনি পেটহে ওলাইছে। জোক ওলাব, সাপ ওলাব। মাছ পাইছে এইকেইটা। পানীটো সিঁচি হৈছে আৰু অলপমান বাকী আছে। কি হ'ল? বোকা ভাগ কৰি দে মাছ মাছ দেখিবলৈ পাইছে। মাছ ক'ত থৈছো কি লাগে? মাছ কুচিয়া। কুচিয়া লাগে? মাছ ধৰি হৈ গ'ল, সকলোৱে মাছ ভাগ কৰি পিনে চব এতিয়া ঘৰে ঘৰে আহি গ'ল। এয়া মাছ নহয় দে, বালিঙৰ তলতে লাগি আছে মাছ, তলিতে লাগি আছে মাছ। আৰু এয়া চব ৰাইজ লাইন পাতি পাতি গৈ আছে। মাছ চাছ নাই, এনেই আৰু অলপ ভাল লাগে ধৰি দি, কাৰণ মোৰ এটা বিশেষ কামত ধৰা নহ'লে, সেইটো কাৰণে মই চালোগৈ আৰু ভিডিঅ' বনালোঁ। আৰু কিনো ক'ম ৰাইজ, ভিডিঅ'টো আজি ইমানেই আছিলে। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে নিশ্চয় ক'ব দেই। আজিলৈ আহিছোঁ, বাই।